আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকে ভিডিঅ'টোত দেখা পাব ষ্টেপুল কটনৰ ফিক্স পাৰি যোৰা লগতে শাড়ী থাকিব আৰু মিক্স পাটৰ কালেকশ্যন অফাৰত থাকিব। ভিডিঅ'টো একে আৰম্ভণিৰ পৰা সকলোকে চাব। এইযোৰ চব খুব ধুনীয়া আপোনাৰ ষ্টেপুল কটন ফিক্স পাৰি হয় আৰু জানে আপোনালোকে ফিক্স পাৰি বোৰ মানে আপোনাৰ হাতেৰে এটা এটাকৈ ধুনীয়াকৈ হাতেৰেই বুটাপ আছে কাপোৰটো। এইযোৰ চব পিংক কালাৰ, ইয়াৰ কালাৰ কম্বিনেশ্যন আপোনাৰ 3টা কালাৰ কম্বিনেশ্যন আছে। চব খুব ধুনীয়া। এইযোৰ আপোনাৰ ষ্টেপুল কটনৰ খুব ধুনীয়া এটা যোৰা হয়, ফিক্স পাৰিৰ যোৰা। আৰু লগত থাকিব আপোনাৰ মেখেলা আৰু ব্লাউজৰ পিছত এনেকৈ এটা পাৰি আহিব সৰুকৈ। এইখন চাওক, এইখন আপোনাৰ মেখেলাখন আৰু এইটো ব্লাউজ পিচ। আৰু এই কাপোৰযোৰ আপোনালোকে আজি স্পেচিয়েল অফাৰত লাভ কৰিব 1850 1850 টকাত এই যোৰাটো আজি ষ্টেপুল কটনৰ এই যোৰাটো লাভ কৰিব। খুব ধুনীয়া এটা যোৰা ফিক্স পাৰিৰ হয়। 1850 টকাত এই যোৰাটো লাভ কৰিব। আৰু লগতে ইয়াৰ কালাৰ কম্বিনেশ্যন আছে। এইযোৰ আপোনাৰ ৰেডত, ৰেডযোৰ খুব মৰম লগা হয়, খুবেই ধুনীয়া কালাৰটো। এইযোৰ চব ৰেডত আছে, খুব ধুনীয়া একদম পুৰা যিটো পিয়'ৰ ৰেড হয় সেইটো কালাৰ হয়। আৰু এইযোৰ আজি আপোনালোকে তেনেকৈ 1850ত লাভ কৰিব। 150 টকাকৈ আপোনালোকে ডিছকাউণ্ট পাই আছে। আৰু এইযোৰ চব খুব ধুনীয়া। এইযোৰো আপোনাৰ ষ্টেপুল কটন ফিক্স পাৰিৰ হয়, গাত এনেকৈ মাজত এনেকৈ বুটা নাথাকে। আৰু এই যোৰাটো আজি আপোনালোকে এই যোৰাটো আমাৰ তাত অফাৰ প্ৰাইজত লাভ কৰিব 1550 1550 টকাত এই যোৰাটো লাভ কৰিব। চাওক খুব ধুনীয়া এটা যোৰা। আৰু ইয়াৰ কালাৰ কম্বিনেশ্যন চাবৰ কাৰণে হোৱাটছএপ কৰিব। প্ৰত্যেকটো ডিজাইনৰে যথেষ্টখিনি কালাৰ আছে। মই মানে বেছি দীঘল হৈ যায় কাৰণে কালাৰখিনি ভিডিঅ'টো, সেইকাৰণে মই আপোনালোকক এটা এটা পিচ দেখাই দিছোঁ। কিন্তু কালাৰ পাব এখন মেখেলা, ব্লাউজ পিচ এনেকৈ এটা ছাইডত পাৰি আহিব। আৰু এইটো আপোনাৰ ব্লু কালাৰ ফিক্স পাৰি যিটো মই দেখাইছিলোঁ আপোনাৰ 1850 যিটো অফাৰত, তাৰ এইটো এটা কালাৰ লাভ কৰিব আপোনালোকে। গুণাৰ আৰু সূতাৰে ইউজ কৰা হৈছে এইটো এটা যোৰা। আৰু লগতে আপোনালোকে খুব ধুনীয়া কালাৰৰ শাড়ী চাব পাব। এইখন চাওক, আমাৰ অসমীয়া চাদৰ মেখেলাৰ ডিজাইনত আমি শাড়ী বনাইছোঁ, কাৰণ বাহিৰৰ মানুহসকলে তেওঁলোকে অসমীয়া ডিজাইনত শাড়ী পিন্ধিব বিচাৰে। তো তেওঁলোকৰ কাৰণে এইটো চাওক আমি শাড়ী বনাইছোঁ, খুব ধুনীয়া। চাওক এইখন আঁচলটো চাওক, কালাৰ কম্বিনেশ্যন চাওক খুব ধুনীয়া। আৰু এইটো আপোনাৰ উভিঙৰ হয়, আপোনাৰ প্ৰিণ্ট নহয়, উভিঙৰ হয়, উভিঙত বনোৱা হৈছে। আৰু এনেকৈ আপোনাৰ ৰেডি টু ৱেৰ পাব, দহি বটি থোৱা আছে। চিফ ব্লাউজ পিচটো আপোনালোকে চিলাব লাগিব। এইটো আপোনাৰ ব্লাউজ পিচ এটা এনেকৈ ছাইড পাৰি আহিব। আৰু এই শাড়ীখনৰ মূল্য হৈছে আপোনাৰ 1599। খুব ধুনীয়া এটা, খুব ধুনীয়া পিয়'ৰ কটনৰ হয়, কটনৰ শাড়ী 1599ত আপোনালোকে লাভ কৰিব। আৰু এনেকৈ পাৰীটো ফিক্স হয়, ফিক্সকৈ লগাই থোৱা আছে, ৰেডি টু ৱেৰ। খালি ব্লাউজটো ৰেডি কৰিব লাগিব, মাত্ৰ 1599ত আপোনালোকে লাভ কৰিব। আৰু এই শাড়ীৰ আপোনালোকক কালাৰখিনি দেখাই দিছোঁ। এইটো চাওক বেঙুনীয়া কালাৰত, এইটো আছে ব্লু, আৰু এইটো এটা ডিজাইন আপোনাৰ বেলেগ এটা ইউনিক এটা ডিজাইন হয়। এইটো চব গছপুটা ডিজাইনত বনোৱা হৈছে। এই যোৰাটো, এইখন শাড়ীও আপোনালোকে 1550ত লাভ কৰিব। ইয়াৰো কালাৰ আছে, হোৱাটছএপ কৰিব কালাৰখিনি চাবৰ কাৰণে। আৰু এইখন চাওক খুব ধুনীয়া, খুব ধুনীয়া এখন শাড়ী আপোনালোকে 1550ত লাভ কৰিব। আৰু এইখিনি ডিজাইন আপোনালোকে কালাৰবোৰ চাব পাৰে। এইটো বহুত মৰম লগা কালাৰ হয়, লাইট আপোনাৰ ৰ'জ গ'ল্ড কালাৰৰ এইটো এখন শাড়ী হয়। খুব ধুনীয়া ডিজাইন। চাওক শাড়ীখন মাত্ৰ 1599 টকাত আপোনালোকে ইমান ধুনীয়া এটা হেভি যোৰা কটন মেটেৰিয়েলত চফ্ট হ'ব, খুব ধুনীয়া এখন শাড়ী। এইটো আঁচল আৰু খুব ধুনীয়া গাত ৱৰ্ক কৰা আছে। লগতে আপোনাৰ ব্লাউজ পিচতো এনেকৈ হাতত কাম থাকিব। এইটো ব্লাউজ পিচ মাত্ৰ 1599ত এই শাড়ীখিনি লাভ কৰিব। ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব আৰু আমাক হোৱাটছআপ কৰিব। আজি মই এতিয়া আপোনালোকক মিক্স পাটৰ কালেকশ্যন দেখাওঁ। এইযোৰ চাওক হেভি যোৰাৰ আপোনাৰ মিক্স পাট হয়। এইটো চাওক খুব ধুনীয়া, এইটো মিক্স পাটৰ কালেকশ্যন চাওক। এইযোৰ চাওক খুব ধুনীয়া, ইয়াৰ আপোনালোকে কালাৰ কম্বিনেশ্যন পাব। আৰু এইটো আপোনালোকে স্পেচিয়েল অফাৰ প্ৰাইজত লাভ কৰিব। এই যোৰাটো
ইমান ধুনীয়া এটা হেভি যোৰা আপোনালোকে আজি লাভ কৰিব 1550 টকাত 1550 এই যোৰাটো লাভ কৰিব খুব ধুনীয়া এটা হেভি যোৰা হয় 1550 টকাত লাভ কৰিব ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব এখন চাদৰ লগত থাকিব মেখেলা আৰু ব্লাউজ পিস এটা কালাৰ খুলি দেখাই দিম বাকিখিনি কালাৰ আপোনালোকক দেখাই দিছো কি কি কালাৰ আছে মেটেৰিয়েল বহুত সফট হ'ব কাপোৰটো আপোনালোকে পিন্ধিলে হাতেৰে চুই চালে গম পাব এখন চাওক মেখেলা লগতে এইটো আপোনাৰ ব্লাউজ পিস 1550 লাভ কৰিব এইটো এটা কালাৰ পাব এইটো এটা কালাৰ পাব আপোনাৰ এইটো ডিজাইনৰ এইটো এটা কালাৰ এইটো গ্ৰীনত পাব এইটো পাৰ্পল এই কালাৰ এইটো আপোনাৰ লেভেণ্ডাৰ এই কালাৰটো আপোনাৰ ব্লেকত আছে তাৰ কাৰণে মই এবাৰ খুলি দেখাই দিওঁ এখন চাওক ব্লেকত আছে এইযোৰ চাওক এই যোৰাটো চাওক খুব ধুনীয়া আপোনাৰ ব্লেকত আছে ব্লেকত কালাৰিং গুণাৰী ৱৰ্ক কৰা আছে সিলভাৰ আৰু পাৰ্পল কালাৰ গুণাৰী ৱৰ্ক কৰা আছে মাত্ৰ 1550 ইমান ধুনীয়া এটা হেভি যোৰা মিক্স পাটৰ লাভ কৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু এটা একদম লাইট কালাৰ এইটো এটা কালাৰ আপোনালোকে লাভ কৰিব আৰু এটা মই ডিজাইন আপোনালোকক দেখাই দিওঁ এইটো এটা চাওক মিক্স পাটৰ খুব ধুনীয়া অলপ সিম্পল হয় একদম পুৰা হেভি নহয় খুব ধুনীয়া এটা ডিজাইন আৰু এই কাপোৰ যোৰাটো আপোনালোকে আজিও লাভ কৰিব 1450 টকাত 1450 টকাত এই যোৰাটো লাভ কৰিব ইয়াৰ মেখেলা আৰু ব্লাউজ পিস পাব এইখন মেখেলা লগত থাকিব আপোনাৰ এইটো ব্লাউজ পিস মাত্ৰ 1450 টকাত এই যোৰাটো লাভ কৰিব ইয়াৰ কালাৰ কম্বিনেশ্যন আপোনাৰ এইটো কালাৰ পাব এইটো লাইট ৰেড শেডত আহিব এইটো কালাৰ ইয়াৰ পিছত ব্লু লাইট ব্লু পিংক লেভেণ্ডাৰ আৰু গোল্ডেন কালাৰত এইটা কালাৰ কম্বিনেশ্যন আপোনালোকে লাভ কৰিব আজি মই আপোনালোকক ইমানখিনি কালেকশ্যনে দেখালোঁ আৰু আপোনালোকক জনাওঁ যে আমাৰ নতুন দোকান সাজপাৰ ফেশ্বন ওপেনিং হ'বলৈ গৈ আছে ওপেনিঙৰ তাৰিখ অতি শীঘ্ৰে আপোনালোকৰ ওচৰত ঘোষণা কৰিম কোন তাৰিখে ওপেনিং কৰিম কিন্তু তাত আপোনালোকে পাব পূজাৰ একদম স্পেচিয়েল অফাৰ প্ৰাইজত পাব চেলৱাৰ কুৰ্তা শাড়ী চাদৰ মেখেলা অৰ্নামেণ্টছ গহনা লগতে আপোনাৰ লেডিজ বেগ একদম স্পেচিয়েল অফাৰ থাকিব নতুনকৈ ওপেনিং কৰিব গৈ আছো সাজপাৰ ফেশ্বন সকলো আমাৰ দোকানলৈ আহিব নমস্কাৰ